हाय बंधु बान्धवीসকল स्वागतम जनाइছোঁ Atumonis किचन यूट्यूब चेनेलলৈ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ গাহৰি মাংসৰ ৰেচিপি আৰু গাহৰি মাংস বহুত দিনৰ পৰা খাওঁ বুলি কৈ আছিলোঁ। আজি ফাইনালি হাজবেণ্ডে লৈ আহিছে আৰু আজি ভিডিঅ'টো হাজবেণ্ডে বনাব, কেনেদৰে বনাইছে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। So guys, wife-ৰ বিপুল দাবী বোলে তাই গাহৰি খাবই, গতিকে মই অলপ গাহৰি লৈ আহিলোঁ। বৰ বিশেষ নহয়, এপোৱা লৈ আহিছোঁ কাৰণ তাই অকলে খাব। এপোৱা মাংসই যথেষ্ট হয়। আৰু গাহৰি মাংসখিনি প্ৰথমতে ধুই লওঁ, অলপ নিমখ দি ধুই লৈছোঁ কাৰণ বজাৰত কেতিয়া কাটিছিলে গম নাপাওঁ। ইয়াত কিবা ভাইৰাছ বেক্টেৰিয়া থাকিব পাৰে, চ' এইখিনি নিমখ দি দিলে সেইখিনি নাইকিয়া হৈ যাব। গতিকে নিমখ অলপ দি এইখিনি ধুই লওঁ। গাহৰি মাংসৰ বাবে সবতকৈ ইম্পৰ্টেণ্ট ইনগ্ৰিডিয়েণ্টছ সমূহৰ ভিতৰত হ'ল আদা, নহৰু আৰু জলকীয়াৰ পেষ্ট, যিটো মই বনাবলৈ গৈছোঁ। ইয়াত লৈ আছোঁ এয়া চব আদা, নহৰু আৰু জলকীয়া থৈছোঁ। আৰু এডাল বেলনা মাৰি হয়, কিন্তু ইয়াক আমি খুন্দনা মাৰি হিচাপে ব্যৱহাৰ কৰিম। চাই লওক কেনেদৰে। আমাৰ আদা নহৰু পেষ্টখিনি খুন্দি হৈ গৈছে। বেছি মিহিকৈ কৰিব দৰকাৰ নাই, এনেকৈ থাকিলেই হ'ব। আপোনালোকে দেখিছে টুকুৰা হ'লেই হ'ল। তাৰপিছত আমি পৰৱৰ্তী ষ্টেপৰ কাৰণে আগবাঢ়িছোঁ। ঠিক বাহিৰতে চৌকা পাতি লৈছোঁ, চৰু পাতি লৈছোঁ আৰু ইয়াতে এতিয়া আমি তৈয়াৰ কৰিম টেষ্টি গাহৰি মাংস। চাই থাকক আপোনালোক। আমাৰ কেৰাহী যিহেতু গৰম হৈ গ'ল, এতিয়া ইয়াতে কেৰাহীত এতিয়া কি কৰিব লাগিব, মিঠাতেল অকণ দি ল'ব লাগিব। আৰু গাহৰি মাংসত আপোনালোকে এটা কথা মন কৰিব, বেছি মিঠাতেল নিদিব, কিয়নো মাংসটোত অলৰেডি তেল থাকে আৰু আপোনাৰ মিঠাতেল অভাৰ তেল খোৱাটো স্বাস্থ্যৰ কাৰণে বেয়া। গতিকে তেল অকণমান দিব, বৰ বিশেষ দিব দৰকাৰ নাই। মই দিছোঁ জাষ্ট পিঁয়াজখিনি ব্ৰাউন কৰিবৰ কাৰণে প্ৰায় 2 চামুচমান আপোনাৰ টেবুল চামুচত তেল দি লৈছোঁ। হৈ গ'ল। এতিয়া আমি 2টা মিডিয়াম চাইজৰ পিঁয়াজ মিহিকৈ কুটি লৈছিলোঁ, সেই পিঁয়াজখিনি তেলত এৰি দিওঁ লাহেকৈ। এতিয়া পিঁয়াজখিনি আমি ব্ৰাউন নোহোৱালৈকে লৰাই থাকিব লাগিব। চাওক আপোনালোকে পিঁয়াজখিনি প্ৰায় ব্ৰাউন হৈ গৈছে, গতিকে এতিয়া আৰু অপেক্ষা কি হয়, আমি লগে লগে মাংসখিনি দি দিওঁ। এতিয়া মাংসখিনি আমি ইয়াত তেলৰ লগত ফ্ৰাই হ'বলৈ এৰি দিম। মাংস বহুত বেছি নাই, আমি আগতে কৈছোঁ যিহেতু এপোৱা আনিছোঁ, এগৰাকী মানুহে খাব যিহেতু। আমাৰ ঘৰত মানে প্ৰায় বেছিভাগে নাখায়, এই খাওঁ বুলি কৈ থকাৰ কাৰণে আজি আনিব লগা হৈছে। 3 মিনিটমান ফ্ৰাই হ'ব দিয়াৰ পিছতে আমি দি দিছোঁ হালধি পাউডাৰ। হালধি পাউডাৰটো দিবই লাগিব, যিহেতু কালাৰটো নহ'লে বৰ বগা লাগিব। হালধি পাউডাৰ দি দিছোঁ। তাৰপিছতে আমি দি দিম ইয়াত এতিয়া সোৱাদ অনুসৰি নিমখ হাতত দিলে ভাল হয়, কিন্তু মানে কি এই বাহিৰত বনাই আছোঁ যে হাতত অকণমান হেৰি কৰিবলৈ বেয়া হৈছে। এতিয়া আমি আকৌ কিছু সময়ৰ বাবে এইখিনি মিক্স হ'বলৈ এৰি দিম। এইফালে মন কৰক, এতিয়া মাংসখিনি অকণমান লাগি ধৰাৰ উপক্ৰম হৈছে, গতিকে এতিয়া কি কৰিব লাগিব, ইয়াত আমি আদা নহৰু যিটো পেষ্ট আমি বনাই থৈছিলোঁ, সেইটো অলপ পানীৰ লগত মিক্স কৰি ইয়াতে এৰি দিম। আদা নহৰুৰ পেষ্টটো হৈছে, এইটো এৰি দিম। এইখিনি মিক্স হৈ যাব। ঠিক একে সময়তে আমি মাংসত দি দিম 2টা কাটি থোৱা মিডিয়াম চাইজৰ বিলাহী আৰু তাৰ লগতে 2টা মিডিয়াম চাইজৰ আলু। কিন্তু আলুটো কিয় দিছোঁ গম পায়নে? মাংস কমটো যদি খোৱা মানুহ কেনেবাকৈ বাঢ়ি যায়, আলুৰ লগতে মেনেজ কৰিব লাগিব আৰু নে কি কয়? ইয়াতে মছলাৰ যিটো আদা নহৰু, যিটো সকলোকে আদা নহৰুৰ লগত মিক্স হ'বলৈ প্ৰায় 10 মিনিটৰ কাৰণে ইয়াতে এৰি দিছোঁ ঢাকনি মাৰি। ইয়াতে আৰু এতিয়া ডিষ্টাৰ্ব কৰিব লগা নাই। এতিয়া আমি পৰৱৰ্তী প্ৰচেছৰ কাৰণে আগবাঢ়িম, ঠিক আছে? এতিয়া আমি মাংসৰ বাবে অকণমান মছলা প্ৰস্তুত কৰি লৈছোঁ। ইয়াত লৈছোঁ আপোনাৰ নহৰু, আপোনাৰ প্ৰায় এটা গোটা নহৰু লৈ লৈছোঁ। ইয়াতে আমি কালাৰৰ বাবে শুকান জলকীয়া 3টা দি দিম, কাৰণ অলৰেডি আমি কেঁচা জলকীয়া দি থৈছোঁ। আৰু আমি দিম কিছু পৰিমাণৰ মছলা, এইটো গোটা মছলা হয়। ইয়াতে আপোনাৰ জালুক আছে, ধনিয়া আছে, জিৰা আছে আৰু এনেকুৱা ধৰণৰ কিছুমান আছে, ধৰক জিৰা আছে, মেথি গুটি আছে আৰু ইয়াত আছে ৰান্ধনি মছলা নামৰ এবিধ বিশেষ মছলা, যিবিধে আপোনাৰ মাংসৰ সুগন্ধ বঢ়াই তোলে। গতিকে এই মছলাখিনি একেলগে আমি মিক্সিত দি লওঁ আৰু মিক্সিত পানী অকণমান দি ইয়াক আমি পিচি ল'ম ধুনীয়াকৈ।
প্ৰায় 10 মিনিটৰ পিছত আমি যেতিয়া ঢাকনি উদঙাই চাওঁ ইয়াৰ কাহিনীটো কি হৈ আছে চব ধুনীয়াকৈ আদা নহৰু ৰসখিনি ইয়াত মিক্স হৈ গৈছে আৰু এটা অতিশয় ধুনীয়া গোন্ধ ওলাই আহিছে চাওকচোন কি মানে কি ধুনীয়া হৈছে দেখিবলৈ গোন্ধটো বহুত মজা হৈছে হ'লে কি হ'ব মই খাবলৈ নাপাওঁ গাইজ মই নাখাওঁ মানে গাহৰি ঠিক আছে মই আগতে খাইছিলোঁ কিন্তু বৰ্তমান নাখাওঁ মানে মোৰ ওপৰত পেট ওলাই গৈছে তো গাহৰি খাবলৈ এৰি দিছোঁ তথাপিও বনোৱা হেৰিটো আছে মানে আগতে ৰুমত থাকোঁতে বনাওঁতে তো এইটো চব এতিয়া কি ধুনীয়া গোন্ধ এটা আহিছে সেই লগে লগে আমি কি কৰিম গম পায়নে মিক্সিত যিটো মছলা যে আমি পিচি থৈছিলোঁ সেই মছলাখিনি দি দিওঁ ধুনীয়াকৈ সেই মছলাখিনি দি দিলোঁ মছলাখিনিৰ লগতে আমি এতিয়া দিম এই পাতখিনি চিনি পাইছেনে আপোনালোকে কমেণ্ট কৰি জনাবচোন এইটো কি পাত হয় চিনি পাইছে নালাগে দিয়ক আপোনালোকে ইমান কষ্ট কৰিবলৈ কমেণ্ট কৰিবলৈ মই কৈছোঁ ন লোকেল ধনিয়া হয় নগা ধনিয়া যিটো আমাৰ বাৰীতে আছে তাৰ দুখিলামান আমি ইয়াতে দি দিছোঁ এইখিনি দি দিলোঁ দি দিয়াৰ পিছত এতিয়া আমাৰ ইয়াত কাম কি থাকিলে মছলাখিনিৰ লগত মাংসখিনি মিক্স হ'বলৈ কমচে কম সিহঁতক আৰু 10 মিনিটৰ বাবে এনেধৰণে ঢাকনি মাৰি এৰি দিওঁ ধুনীয়াকৈ এতিয়া ক'ব লগা একো নাই এইখিনি যিখিনি বাচন লেতেৰা কৰিলোঁ এইখিনিতো মই ভুলতো নুধুওঁ এইখিনি ধুবলৈ মানুহজনীকে দিওঁ নেকি মই নুধুওঁ তুমিয়ে ধুবলৈ ৰাতিত চাই হাঁহি যা 10 মিনিট যিহেতু মছলাৰ লগত ইহঁতক থাকিবলৈ দিয়া হ'ল তাৰপিছত এতিয়া ঢাকনি টঙাই চাওঁ একদম কি ধুনীয়া হৈ গৈছে এতিয়া ইয়াত আৰু কৰিব লগা কাম কি আছে আপোনালোকে চাগে জানেই এতিয়া কি কৰিব লাগিব মছলা পানীখিনি যিহেতু শুকাই গ'ল আৰু গাহৰি মাংস আপোনাৰ শুকানকৈ খাই ভাল নালাগে গতিকে অকণমান কিছু পৰিমাণে জোল হ'বৰ বাবে আমি প্ৰায় এমগ জোখাৰে ইয়াত পানী দি দিম এইখিনি এতিয়া আমি বইল হ'ব দিওঁ বইল হোৱাৰ পিছতে জোল যিমানটো ৰাখিম আৰু সিমানটো আন্দাজত ৰাখি বাকীখিনি শুকুৱাই দিম শুকুৱাই দিয়াৰ পিছত আৰু ভাতৰ লগত খাই ৰুটিৰ লগত খাই কিহৰ লগত খাই মই গম নাপাওঁ খাব কাৰণ মই গাহৰি নাখাওঁ মানে মই গাহৰি বেয়া নাপাওঁ আকৌ দেই এই বুলি গাহৰি লভাৰসকলে মোক গালি দিব নালাগে এৰিহে দিছোঁ কিবা এটা কাৰণত জিভা পানী পৰিব তোমাৰ চব জিভা পানী পৰিয়ে আছে 20 মিনিট মান সুন্দৰকৈ উতলোৱাৰ পিছত এয়া আমি এতিয়া ঢাকন উদঙোৱাৰ পৰ্ব চাওঁ ৱাও কি ধুনীয়া হৈছে দেখিবলৈ চাওকচোন কি ধুনীয়া হৈছে ৱাও গাইজ এই পিচটো আপুনি ট্ৰাই কৰক অডিয়েন্সৰ কাৰণে এই পিচটো চাওক ৱাও ধুনীয়া হৈছে এতিয়া ইয়াক আমি নমাই ল'ম আলু ধুনীয়াকৈ সিজি গৈছে আৰু সকলোখিনি ধুনীয়াকৈ হৈছে এইখিনি আমি নমাই দিম গাইজ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এইখিনি আমি নমাই লৈছোঁ এতিয়া ইয়াৰ পিছতে ৱাইফাই খাব মন পুৰাই কিয়নো তাই এতিয়া যিটো অৱস্থাত আছে যিটোকে খাব মন যায় বোলে সেইটোকে আনি দিব লাগে বুলি কৈছে গতিকে আজি গাহৰি খাব মন গৈ গাহৰি আনি দিলোঁ বনায়ো খুৱাইছোঁ তাৰপিছত যদি তাৰিফ নকৰে নহয় ইয়াতকৈ মোতকৈ আৰু বেয়া কপাল কাৰণে আৰু ঠিক আছে গাইজ বাই বাই